এগৰাকী ধুনীয়া বোৱাৰী, এটি মৰম লগা ল'ৰা। এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন। এটি জুপুৰি সদৃশ ঘৰত চকুলোত টুকিছে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে। চকুলোতো সৰিবই যেতিয়া দুখবোৰে কোলাই পাচিয়া নধৰা হয়। পিতৃ মাতৃৰ মৰমৰ সন্তান, মৰমৰ কন্যা লবিতা। পিতৃ মাতৃয়ে আলফুলকৈ ডাঙৰ দীঘল কৰা লবিতাই এসময়ত গাভৰু হ'ল আৰু নিজ পচন্দ মতে আপোনজনৰ কাষলৈ থাপনি মেলিলে। লাহে লাহে বৈবাহিক জীৱন সুখৰ হ'ল। পিছে সময় যেন সদায় একে নাযায়। লবিতাৰ ক্ষেত্ৰতো হ'ল একেই কাহিনী। কিছু কাহিনী, কিছু কথাই লবিতাৰ জীৱনলৈ নমাই আনিলে কালমনিশা। স্বামীৰ পৰিয়ালত ক্ৰমান্বয়ে প্ৰতাৰণা, ক্ৰমান্বয়ে অপমানৰ শাস্তি ল'ব লগা হ'ল এগৰাকী দুৰ্ভগীয়া লবিতাই। আৰু তাৰেই পৰিণতিত নিজ পিতৃ মাতৃৰ কাষলৈ উভতিল লবিতা। সময়বোৰ বাগৰিল ঠিকেই, কিন্তু লবিতাহে দিনক দিনে মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলালে। আৰু সেই উপায়বিহীন হৈ দিন হাজিৰা কৰা পিতৃয়ে মানসিক প্ৰতিষ্ঠানত চিকিৎসা ব্যৱস্থা কৰিলে মৰমৰ কন্যাগৰাকীৰ। যোৱা এবছৰৰ অধিক কাল সময় এতিয়া চিকিৎসা চলি আছে লবিতাৰ। সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে লবিতা, কিন্তু দুৰ্ভগীয়া পৰিয়ালটোৰ হাতত নাই চিকিৎসক তথা চিকিৎসালয়ত দিব পৰাকৈ আৰ্থিক ধন, যাৰ বাবে এতিয়াও মেডিকেলৰ বিচনাত আছে দুৰ্ভগীয়া লবিতানাথ। আনকি কণমানি ফুল কোমলীয়া সন্তানটো এতিয়া ককাক আইতাকৰ ওচৰত একমাত্ৰ চকুলো টুকিয়েই সান্তনা লবিছে মাকৰ অনুপস্থিতিত। এই দৃশ্যই ওচৰ চুবুৰীয়াকো এতিয়া ব্যথিত কৰি তুলিছে। স্থানীয় বিধায়ক দিগন্ত কলিতাৰ সহযোগ বিচাৰিছে দিগন্ত কলিতাৰ পৰা। আশা কৰিছে দুৰ্ভগীয়া পৰিয়ালটিয়ে, আশা কৰিছে স্থানীয় লোকসকলেও যে লবিতাক মেডিকেলৰ পৰা অনাৰ ব্যৱস্থা কৰিব লাগে যিকোনো প্ৰকাৰে। এই প্ৰতিবেদন কমলপুৰৰ বিধায়ক দিগন্ত কলিতাদেৱৰ প্ৰতি। এই প্ৰতিবেদন সেইসকল নাৰীৰ প্ৰতি যিসকলে এবাৰৰ বাবে হ'লেও লবিতাৰ কাষত থিয় দিব। এই প্ৰতিবেদন সেইসকল সমাজৰ ব্যক্তিৰ বাবে যিয়ে লবিতাৰ এই বিপদৰ সময়ত এবাৰ হ'লেও কাষত থিয় দিব। বিধায়ক মহোদয় দিগন্ত কলিতা, আপোনাক এটা অনুৰোধ জনাব খুজিছোঁ। আমাৰ এই কমলপুৰ সমষ্টিৰ দালাং গাঁৱৰ অতি ক্ষুদ্ৰ দুখীয়া পৰিয়ালৰ ছোৱালী এটা বিয়া হৈছে। তাত বহুত মানসিক শাৰীৰিক অত্যাচাৰ থাকিব নোৱাৰি মাকৰ ঘৰত আহিছে। এটা ল'ৰা সন্তান আছে, তেখেতে সেই চিন্তাত মানসিক ভাঙি পৰিছে। সেইবাবে তেখেতক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে, কিন্তু এতিয়া সুস্থ হৈছে। কিন্তু দুখীয়া পৰিয়ালটোৱে এই টকাৰ অভাৱত এই ছোৱালীজনীক মোকলাব পৰা নাই। গতিকে দয়ালু মহোদয়ে যাতে এই দুখীয়া পৰিয়ালটোৰ কিবা এটা মুকলি দিয়াৰ ব্যৱস্থা কৰে। কমলপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় দিগন্ত কলিতা ডাঙৰীয়া, আমি এইটো অনুৰোধ জনাম, আপুনি যিহেতু ইতিমধ্যে আমাৰ কমলপুৰ সমষ্টিৰ সকলো মানুহৰ হৃদয় চুই গৈছে, গতিকে আপুনি দুখীয়াৰ হকে বহুত কাম কৰিছে। গতিকে আমি আপোনাক এটা অনুৰোধ জনাম, এই দুখীয়া পৰিয়ালটোৰ ছোৱালীজনীক সোনকালে মুকলি কৰি আনি দিয়াৰ এটা ব্যৱস্থা কৰে। বৰ্তমান আমি ছোৱালীজনী বৰ্তমান সুস্থ, কিন্তু আমাৰ এই পৰিয়ালটোৱে আৰ্থিক দৰিদ্ৰতাৰ বাবে ছোৱালীজনীক মুকলি কৰি আনিব পৰা নাই। গতিকে বৰ্তমান আমি জানিব পৰা মতে, আমাৰ কৰ্তৃপক্ষই জনোৱা মতে প্ৰায় 1,50,000 টকা হৈছে, কিন্তু এই পৰিয়ালটোৱে এই টকা বিচাৰি বৰ্তমান বৰ্তমান বহুত কষ্ট হৈছে। গতিকে দয়ালু মহোদয়ে যিহেতু আমাৰ কমলপুৰ সমষ্টিৰ দুখীয়া ৰাইজৰ হকে বহুখিনি কাম কৰিছে, গতিকে আমি এই দৰেদি বিধায়ক মহোদয়জনক আমি অনুৰোধ জনাম, এই পৰিয়ালটোৰ ল'ৰাটো আৰু পৰিয়ালটোৰ প্ৰতি লক্ষ্য ৰাখি আৰু কণমানি সন্তানটিৰ প্ৰতি লক্ষ্য ৰাখি, ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিধায়ক মহোদয়ে ছোৱালীজনী মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়ে যেন। বিশেষ প্ৰতিবেদন আৰৰ খবৰ।